নমস্কাৰ বন্ধুসকল, এইখন হেপাহৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহিছেগৈ আপোনালোকে মোক অলপ ব্যতিক্ৰমী ৰূপত দেখিছে। আচলতে বন্ধুসকল, মই ঘৰতে আছোঁ আৰু ঘৰৰ আগফাল পাছফালে বহুত জংঘল হৈছে। এইকেইদিন নেৰানেপেৰা বৰষুণৰ ফলত মানে একদম চবফালে জংঘল। এজোপা ভাতকেৰেলা এই প্ৰত্যেক বছৰে নিজে নিজে হয়, যেনিবা জেং জাবৰ দিলে ভাতকেৰেলা দেখিছেনে, যথেষ্ট ভাতকেৰেলা লাগিছেও। যিহেতুকে পৰিৱেশ দিৱস, আৰু পৰিৱেশ দিৱসত জেনেৰেলি আমি বহুতে বিশ্বৰ পৰিৱেশ দিৱসৰ বাবে একেবাৰে ৰাজহুৱা স্থানত বজাৰে সমাৰে গছপুলি ৰুই সেউজীয়া কৰি তুলিব। কিন্তু মই ভাবোঁ তেনেকৈ ৰোৱা গছপুলিবোৰ বিভিন্ন কাৰণত ধৰক সংৰক্ষণৰ অভাৱতে হওক বা বেৰ তাতি দিয়াৰ অভাৱতে হওক গছপুলিবোৰ এখন নষ্ট হৈ যায়। সেয়ে ভাবিছোঁ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মই নিজৰ বাৰীখন নিজৰ ঘৰখনকে চাফা কৰোঁ। চাওক বন্ধুসকল, আমাৰ নিজে নিজে হোৱা ভাতকেৰেলা এজোপা যথেষ্ট ভাতকেৰেলা লাগিছে। ভাতকেৰেলাবোৰ অলপ সৰু সৰু যদিও, অৱশ্যে মই ভাতকেৰেলাজোপা খুব বেছি যতন ল'ব পৰা নাই। আমাৰ শহুৰ দেউতা আহিছিলে, শহুৰ দেউতা আহি যথেষ্ট জেং জাবৰ দি দিয়াৰ কাৰণে এতিয়ালৈকে আমি মানে কোনো ধৰণৰ সাৰ জাবৰ নিদিয়া ভাতকেৰেলা প্ৰত্যেক বছৰে নিজে নিজে হয়। আমি 2-3 সাঁজ ভাতকেৰেলা খালোঁ। চাওক যথেষ্ট ভাতকেৰেলা লাগি আছে, ওপৰত লাগি আছে, লাগি আছে, এইবোৰ হৈ আছে। আৰু এনেধৰণৰ যদি নিজৰ আমাৰ বিশেষকৈ অসমৰ প্ৰায়বোৰ মানুহৰ মানে বাৰী ঘৰবোৰ যথেষ্ট ডাঙৰ, গতিকে অন্ততঃ ঘৰতে খাব পৰাকৈ শাক পাচলিবোৰ যদি নিজে কৰে ভাল হ'ব। সতেজ শাক পাচলি পোৱা যায় আৰু এনেকৈহে চাগে এটা পৰিৱেশ কৰিব পৰা যায়। এনেই বিশ্ব পৰিৱেশ দিৱস বুলি ৰাস্তাই ঘাটে গছপুলি ৰুই পেলাই এদিনৰ বাবে ঢাক ঢোল কোবাই থকা একো সকাম নাই বুলি মই ভাবোঁ। চাওক বন্ধুসকল, মানে আমাৰ পাছফালৰ জোপাটো এইখিনি ভাতকেৰেলা ওলাইছে। আৰু ইয়াৰ মই তামোল পুলি আমাৰ মানে যোৱা বছৰ যোৱা তামোল পুলি মানে বিশ্ব পৰিৱেশ দিৱসৰ বাবে আমি অহাকালিলৈ গোটেই বাৰীখন চাফা কৰি পেলাই এই তামোল পুলি ৰুম বুলি ভাবিছোঁ। গোটেইখিনি নহ'লে কেইটামান ৰুম আৰু এইজোপা ভাতকেৰেলাটো মানে ডেইলি ওচৰতে হয় বাবে অলপ জংঘল পৰিষ্কাৰ হোৱাৰ বাবে মানে এইজোপা পৰা ফটকৈ চিধা হয়। আৰু বাৰীখন এনেই আমাৰ কোৰ চোৰ মাৰি চাফা কৰা আছিলে, কিন্তু এইকেইদিন হোৱা বৰষুণৰ বাবে এনেকুৱা হৈছে। আৰু এটা বস্তু বন্ধুসকল দেখুৱাম, চাওক সেইফালে চাওক, এয়া মই যোৱা বছৰ পৰিৱেশ দিৱসত ৰুইছিলোঁ আনাৰস, 2জোপা ৰুইছিলোঁ। এজোপাত যেনিবা এটা ফল লাগিছে, আৰু যেতিয়া নিজে ৰোৱা বস্তু এটা ফল লাগে খুব ভাল লাগে। চাওক এইজোপা হ'ল মালভোগ কল। চাওক মই আপোনালোকক দেখুৱাবলৈ জনা পাইছোঁ, এজোপা মালভোগ কল। এই মালভোগ কলজোপাই এবছৰতে গুটি দিছে। এইখনে দেউতাই বনাই থৈ যোৱা সৰু এখন বাৰী। আৰু মই ভাবোঁ বন্ধুসকল, পৰিৱেশ দিৱসত গৈ ৰাজহুৱা স্থানত গৈ পেলাই মানে ধৰক ৰাজহুৱা স্থান পৰিষ্কাৰ কৰি তাতে গছপুলি দুটা ৰুই এদিনৰ বাবে ছ'চিয়েল মিডিয়াত দপদপাই থকাতকৈ তাতকৈ প্ৰত্যেক দিনেই নিজৰ পৰিৱেশটো চাফা কৰিলে মই ভাবোঁ পৰিৱেশ দিৱসক বেছি গুৰুত্ব দিয়া হ'ব নেকি। মই তেনেকৈ ভাবোঁ, আপোনালোকে কি ভাবে নাজানো। আৰু এটা কথা কি, আজৰি সময়কণত মই বাৰু ঘৰত যথেষ্ট কম কাম কৰোঁ দেই, সেইটো মিছা ক'লে কিডাল হ'ব। মোৰ মানুহজনী আৰু মোৰ শহুৰ দেউতাই মোক যথেষ্ট সহায় কৰে কাম বন কৰি, আৰু তেওঁলোকে কৰা কষ্টৰ ফল বুলি ক'ব লাগিব, যাক লৈ মই আজি আপোনালোকৰ আগত ভিডিঅ' কৰি আছোঁ। আৰু কথা হ'ল, কিন্তু যিকণ সময় আজৰি পাওঁ সেই আজৰি সময়কণত ময়ো কাম কৰিবলৈ যত্ন কৰোঁ নিজৰ ঘৰতে। সতেজ মানে পাচলি, অকল ভাতকেৰেলাকেইটা বুলি নহয়, আমি অন্যান্য লেচেৰা বা জিকা ভেন্দি এইবোৰো কৰোঁ। কিন্তু বৰ্তমানৰ বতৰে কৰা অকণমান আমনিৰ বাবে আমি এবাৰ কৰা অকণমান দেৰি হ'ল। বাকী বন্ধুসকল আৰুনো কি কওঁ, সকলোকে পুনৰবাৰ পৰিৱেশ দিৱসৰ বহুত বহুত শুভেচ্ছা শুভকামনা যাচিলোঁ। মই ভাবোঁ আপোনালোকেও অন্ততঃ প্ৰত্যেকেই নিজৰ মানে বাৰীখন নিজৰ ঘৰখন পৰিষ্কাৰ কৰি নিজৰ গাঁওখনক নিজৰ অঞ্চলটোক চহকী কৰিব বুলি মই ভাবোঁ। আৰু সকলোলৈ পৰিৱেশ দিৱসৰ বহুত বহুত শুভেচ্ছা শুভকামনা যাচিলোঁ। এতিয়া পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ দিওঁ। বাই বাই, এনজয় অসম।